মাৰ্ঘেৰিটা বহুত ধুনীয়া লাগিছে। ভাস্কৰ দাকে প্ৰমুখ্য কৰি যিমান আছে ছেক্ৰেটৰী সভাপতি সমূহ কৰ্মকৰ্তাক আমাৰ ফালৰ পৰা বহুত মৰম জনাইছোঁ। বহুত বেছি ধুনীয়া লাগিছে। বহুত বেছি মানুহ হৈছে। সাংঘাতিক সমাদৰ। মাৰ্ঘেৰিটালৈ এনেইতো আহিয়ে থাকোঁ, মাৰ্ঘেৰিটাৰ প্ৰতি মৰম আছেই, কিন্তু এইবাৰ বিহু হিচাপে প্ৰথম আহিছোঁ। এতিয়া ওচৰে পাঁজৰে বিহুবোৰলৈ আহিছোঁ। তেখেতসকলে ইয়াত পৰিৱেশন কৰিলে। মই মঞ্চত উপস্থিত থকা ফটোগ্ৰাফাৰ আৰু ভিডিঅ' জাৰ্নেলিষ্টসকলক অকণমান
জয়যুতসমূহ বৃহত্তৰ মাগিলাবাসী ৰাইজক মই সেৱা জনাইছোঁ। আচলতে মই ইয়াৰ নিমন্ত্ৰিত বা আমন্ত্ৰিত শিল্পী নহয়, মই মাগেৰিটাৰ কাষৰে এডোখৰ ঠাই নাহৰকটীয়াৰ মই এজন ল'ৰা। এই মঞ্চত উপবিষ্ট ভাৰত চৰকাৰৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ সাংসদ শ্ৰদ্ধাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু আপোনালোকৰ মৰমৰ বিধায়ক জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু এই যিখন মঞ্চ বাবে মই মাগেৰিটালৈ আহিছিলোঁ, আমাৰ শ্ৰদ্ধাৰ দীপু বুঢ়াগোহাঁই ডাঙৰীয়াৰ প্ৰযোজিত এখন ভিডিঅ' CD আছে সেইখিনি সময়ত আপোন কৰি মই তাত অভিনয় কৰিবলৈ আহিছিলোঁ। ক্ৰমান্বয়ে বিভিন্ন কাৰণত মাগেৰিটালৈ অহা হয় আৰু যোনবাৰ অভূতপূৰ্ব সফলতাৰ পাছত 2004 এইখন বিহু মঞ্চতে আমি অনুষ্ঠান। এটা কথা ক'ব পাৰি যে শ্ৰদ্ধাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া তেখেত কেৱল এজন বিধায়কেই নহয়, তেখেত এটা সাংস্কৃতিক মনৰ মানুহ। ঠিক তেনেকৈ আমাৰ সাংসদ ডাঙৰীয়াও শ্ৰদ্ধাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াও সাংস্কৃতিক মনৰ মানুহ। নাই কাৰো মাতে নাই, নালাগে MLA নালাগে, বিহু নালাগে, লাগিব নে নালাগে? লাগিব না, শুনাই নাই, ইমান লাহে লাহে কৈছে। নয়ন দিলীপে যে ক'লে কথাবিলাক বুজি পালে নাই? কি ক'লে বাৰু গম পায়নে? গম পাই নাপায়? নয়ন দিলীপ নতুন নহয়, আজি অলপ চেহেৰাটো বদলাইছে, দাড়ি চাৰি বনাইছে, কিবা কিবা সাউথ ইণ্ডিয়ান চিনেমা টাইপ কৰিব, তেনেকুৱা টাইপ লাগিছে নাই? লাগিছে নাই লগা? নাই লগা। আগত দেখিছে তো জোনবাই কৰিবলৈ আহিছিলে, বহুতবাৰ আহিছে মাগেৰিটাত। নয়ন নীলিমৰ বহুত প্ৰত্যাশী ইয়াত আছে, আছে নাই? আছে, হয়নে নহয়? বিহু বতৰ অলপ গৰম পৰিছে, কষ্টও হৈছে প্ৰচেছনত, নহয় জানো? কিন্তু নয়ন নীলিমে যিখিনি কথা ক'লে সেইখিনি আপোনালোকে শুনিলে মনে মনে আছে, কিন্তু এটা চাপৰিও দিয়া নাই, হাত চাপৰি দিব লাগে লাগে নহয়? উঠি অহা যুৱক আমাৰ নিচেই ওচৰৰ নাহৰকটীয়া, গোটেই অসমত খলকনি লগাই আছে কিন্তু। আৰু অলপ দিনৰ পাছত দেখিব এই পুষ্পা, কিবা চিনেমা চাইছিলে আপোনালোকে? পুষ্পা বুলি চিনেমা এখন চাইছে নাই চোৱা? এনেকুৱাই আছিলে কিন্তু। এই হাতটো এনেকুৱা কৰে যে, গম পাইছে নাই? আমাৰ পুষ্পা হয়। আমি দিব লাগিব, সাহস দিব লাগিব, আমি কৰিব লাগিব, অসমৰ পৰাও আমি নিব লাগিব ন, অকল সাউথ ইণ্ডিয়ান চাই থাকিলে নহ'ব, হয় নে নহয়? হয় নে নহয়? নহ'লে কালিৰ পৰা বন্ধ কৰি দিম আকৌ বিহু। আপোনালোকে হয় নকয় যদি আৰু কালিৰ পৰা বন্ধ, আজি শেষ কৰি দিম নেকি? নে লাগিব? লাগিব ন? ঠিক আছে, হ'ব বাৰু। জনাই থাকিব লাগে, তেতিয়া বিহুতলীখন প্ৰাণোচ্ছল হৈ থাকে। আৰু এবাৰ কেৰেলি মাৰকচোন, আৰু এবাৰ। এইবাৰ আমাৰ প্ৰতিগৰাকী শিল্পীয়ে আপোনালোকক সম্ভাষণ জ্ঞাপন কৰি দুআষাৰ বক্তব্য ৰাখিব। তেখেতসকলৰ বক্তব্যৰ পিছত কিন্তু এনেকুৱা কিৰিলি এটা মাৰিব লাগিব, মাৰিবনে? বছ বঢ়িয়া। লওক, মই মাইক্ৰফোনটো এজনলৈ আগবঢ়াই দিছোঁ, আপোনালোকে পাছ কৰি গৈ থাকিব। নমস্কাৰ মাগেৰিটাবাসী ৰাইজ, কি খবৰ? সকলোৰে ভালনে? প্ৰথমতে বয়োজ্যেষ্ঠসকল, আমাৰ সাংসদ সকলোকে নমন জনাইছোঁ আৰু মোৰ সকলো লগৰ হ'ব, দাদা ভণ্টি সকলোকে মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
শেহতীয়াকৈ হ'লেও ৰঙালী বিহু আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। মই চুমি, চিনি পাইছেনে? অলপমান গান চাইনে নাচায়? ভাল লাগেনে? এইখন মঞ্চ মোৰ কাৰণে পুৰণি নহয়। এইখন ব্যৱসায় সন্থাই পতা কেন্দ্ৰীয় বিহুতে মই বহুতবাৰ বিহু কৰি গৈছোঁ। সোৱাগমণি সাংস্কৃতিক গোষ্ঠী মোৰ দল আছিলে, ইয়াতে তেওঁৰ লগতে পৰিৱেশন কৰিছোঁ, ইয়াতে প্ৰাইজ লৈ গৈছোঁ। এইখন কমিটিয়ে বহুত সন্মান দিছে আগতে, আৰু এতিয়া অতিথি হিচাপে আহি শোভাযাত্ৰাত নিজকে এগৰাকী যাত্ৰী হিচাপে যেতিয়া মোক মাতিছে, খুবেই বেছি আনন্দ অনুভৱ হৈছে। বহুত বেছি মৰম দিছে। যোৱা 3টা বছৰ মই যিমানখিনি কাম কৰিছোঁ, বহুত বেছি মৰম ছাপোৰ্ট আপোনালোকে আগবঢ়াইছে। আশা কৰিছোঁ আগন্তুক সময়খনকো আপোনালোকে এনেকৈ মৰম চেনেহ দি যাব। এখন প্ৰথম জীৱনৰ ছবি কৰিছোঁ, ছবি আহি আছে মোৰ অক্টোবৰত, ৰাঘৱ যতীন বৰাৰ। ইয়াতে সকলোকে এবাৰ নিমন্ত্ৰণ জনাম যে ছবিগৃহত গৈ পেলাই চিনেমাখন এবাৰ চাব, যিহেতু মোৰ প্ৰথম ছবি। আৰু অকণমান যিহেতু সকলোৱে গম পায় মই আজি নৃত্যশিল্পী, অকণমান নাচিম বুলিও কৈছোঁ। চাওঁ সময় মিলিলে আমি গোটেইখিনি এপাক নাচিম। মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ সাংসদ মহোদয়, লগতে বিধায়ক ডাঙৰীয়া, আৰু মই এইটো সুদূৰ নলবাৰীৰ পৰা আহিছোঁ। ভাল বুলি ক'লে অকল ভালটোৱে লৈ যাম নেকি? ভালটো অকণমান ডাঙৰকৈ কওক, তেতিয়া মোৰ লৈ যাবলৈ ভাল হ'ব। কি খবৰ আপোনালোকৰ? এনেকৈ ক'ব, তেতিয়াহে ভাল লাগিব। আৰু বিহু উদযাপন কৰিলে চাগে? কৰিলে? এইটোও সৰুকৈ কৈছে। বিহু উদযাপন কৰিলেনে নাই? ইমান ধুনীয়াকৈ মাৰ্ঘেৰিটাৰে আজি মই প্ৰথমবাৰ বিহু উদযাপন কৰিছোঁ ইয়াতে। শোভাযাত্ৰাত প্ৰথমবাৰৰ বাবে আহিছোঁ। মই আচলতে কেতিয়াও দেখা নাছিলোঁ ইমান ডাঙৰ শোভাযাত্ৰা। গতিকে মই আচলতে আপোনালোকৰ সহায় সহযোগিতাত আমাৰ কমিটিৰ প্ৰত্যেকগৰাকী উদ্যোক্তাই ইমান ধুনীয়া এটা অনুষ্ঠান গঢ় দিছে। গতিকে আপোনালোকৰ কাৰণে আচলতে এটা জোৰদাৰ হাত চাপৰি মাৰক। এই হাত চাপৰিটো আপোনালোকৰ কাৰণে, কাৰণ আপোনালোকৰ কাৰণে মই আজি ইমান ধুনীয়া এটা অনুষ্ঠানত আহিব পাৰিছোঁ। লগতে আপোনালোক আটাইকে পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এতিয়া বিশেষ নকওঁ, যিহেতু আমাৰ আৰু শিল্পী কেইগৰাকী আছেই, তেখেতসকলৰ সৈতে কথা পাতক। লগতে আজি গধূলি আহিব বুলি আশা ৰাখিলোঁ। বৰ্তমান মই আপোনালোকক নিমন্ত্ৰণ দিছোঁ। আমাৰ ভাষণ সময়ত আগৰিলে বহুত বহুত ধন্যবাদ। আমালৈ শিল্পীসকলৰ বাবে ইমান সুন্দৰকৈ আমাক আশীৰ্বাদ দিয়াৰ বাবে, লগতে সাংসদৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলক অত্যন্ত আপোনালোকক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আৰু লগতে এই অনুষ্ঠানত উপস্থিত মোৰ জ্যেষ্ঠসকল, মোৰ সমনীয়াসকল আৰু মোৰ মৰমৰ ভণ্টি ভাগিনীসকল, আপোনালোক আটাইকে পলমকৈ হ'লেও ৰঙালী বিহুৰ হিয়া পৰা শুভেচ্ছা, লগতে অসমীয়া নতুন নৱবৰ্ষৰ হিয়া পৰা শুভেচ্ছা জনালোঁ। মই মাৰ্ঘেৰিটা অহাৰ আগত এটা কথাই শুনিছোঁ যে গৰম যিমানেই নিদিয়ক কিয়, বৰষুণ যিমানেই নিদিয়ক কিয়, মাৰ্ঘেৰিটা ৰাইজৰ বাকীৰ বিহু গৰম হৈ থাকে, হয়নে? এতিয়াহে লাগিছে গৰম। আজি সূৰ্যদেৱতাই যিমানেই গৰম নিদিয়ক কিয়, কিন্তু আজি মানুহ কমি নাযায়, হয় নহয়? খুবেই ভাল লাগিছে। আৰু আজি আপোনাৰ লগত এনেদৰে মাজত উপস্থিত থাকি সঁচাকৈ নিজকে সৌভাগ্যৱান মানিছোঁ। খুব শুনি আহিছোঁ মাৰ্ঘেৰিটা বিহু সন্মিলনীৰ কথা, মাৰ্ঘেৰিটা বিহুৰ কথা। আৰু আজি যিটো শোভাযাত্ৰা নিজে সাক্ষী হৈ ৰ'লোঁ, বাৰে বহনীয়া সাংস্কৃতিক যিটো দৃশ্য দেখিলোঁ আজি শোভাযাত্ৰাত, সঁচাকৈ এক মনত থাকিবলগীয়া স্মৰণীয় দিন মোৰ বাবে। আৰু ধন্যবাদ ইমান এখন ধুনীয়া মঞ্চলৈ মোক মাতি অনাৰ বাবে। আৰু কথা কোৱাৰ আগতে ক্ষমা বিচাৰিছোঁ দেই, কাৰণ মোৰ এনেকৈ আগে পিছে ইমানকৈ কোৱা অভ্যাস নাই, আৰু এই মাইকটো ধৰিলেই কিন্তু ভয় লাগে মোৰ। হ'লেও আপোনালোক সকলোকে মৰম যাচিছোঁ। বহুত বেছি ভাল লাগিছে ইয়ালৈ আহি। আৰু আজি শোভাযাত্ৰা কেতিয়াও আগতে শোভাযাত্ৰা দেখা নাছিলোঁ, আৰু আজি দেখিছোঁ ইমান ডাঙৰ শোভাযাত্ৰা, বহুত ভাল লাগিছে। একেলগে খোজকাঢ়িছোঁ, একেলগে নাচিছোঁ, বহুত ভাল লাগিছে। ভিডিঅ' বনাইছোঁ। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ এটা কাৰণে, আজি এই পাখি ৰাজবংশী নামটো কেৱল আপোনালোকৰ কাৰণেই হৈছে। সেইটো কাৰণে যিমান ধন্যবাদ দিলেও কম হ'ব মোৰ ফালৰ পৰা। থেংক ইউ, কি ক'ম আৰু। বহুত ভাল লাগিছে। আৰু যোৱাৰ আগত এপাক নাচি যাম দেই, আপোনালোক সকলোৱে নাচিব লাগিব। নাচিবনে বাৰু? নাচিবনে? ফটো উঠিছোঁ কিন্তু, আৰু ফটো উঠিব লাগিব, ভিডিঅ' বনাব লাগিব, নাচিব লাগিব।
ৰাখিছোঁ ধুনীয়াকৈ ক'ব ধন্যবাদ সকলোলৈ নমস্কাৰ জয় আই অসম জয় আই অসম বিহু বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰিলে হিমন্ত বিশ্ব চৰকাৰে গতিকে বহুত বহুত ধন্যবাদ আৰু আমাৰ অতি মৰমৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক পোনপ্ৰথমে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ এটা অনুষ্ঠান বিহুৰ অনুষ্ঠান কৰাৰ বাবে ব্যৱসায়িক সন্থাক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ শিল্পীসকলক আমন্ত্ৰণ কৰি আনি ইমান মৰম দিয়াৰ কাৰণে ৰামেশ্বৰ তেলী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজতো আমাৰ লগত আহি এনেকৈ থিয় দি আমাক বিহু আৰু আগুৱাই লৈ যোৱাৰ বাবে গতিকে বিহু বিশ্ব দৰবাৰত যিহেতু প্ৰতিষ্ঠা হ'ল গতিকে মই বেছি কথা কৈ নাথাকোঁ কথা ক'লে মানুহ ব'ৰ হৈ যায় খুব বেছি 30 ছেকেণ্ডৰ অকণমান বিহু গাই দিওঁ মই বিহু গাই ভাল ঐ কিবা মৰম লাগিছে ঐ মাঘেৰিটা দেখা পাই লৈ যাম লাগিছে ঐ আজি দেখোন নাচনি কিবা মৰম লাগিছে কিবা মৰম লাগিছে বিহু তলি দেখা পাই জোকাম জোকাম লাগিছে কাণতে খেৰুমণি ডিঙিতে জোনে বিন্ধি নোজোকাইনো কেনেকৈ থাকিম তোমাৰ নাচনি মই বহুত বেছি পপুলাৰ নহয় ইমান ডাঙৰ এক্টৰ নহয় সৰু এক্টৰ কাম কৰি আছোঁ মেচিন চলাই আছোঁ আগলৈ গৈ আছোঁ মোৰ নামটো সম্পূৰ্ণ হৈছে বৈকুণ্ঠ প্ৰিন্স পাঠক ফেচবুক ইউটিউব ইনষ্টাগ্ৰামত মই যথেষ্ট সক্ৰিয় কেতিয়াবা বিভিন্ন টপিকবিলাক লৈ মই আহি থাকোঁ আপোনালোকে ভালো পায় বেয়াও পায় এতিয়া সেইবোৰ কথা কৈ নাথাকোঁ এই বিহুখনৰ কাৰণে আমি একেলগে হাত চাপৰি এটা মাৰিম আৰু খুব জোৰে এটা চিঞৰিম 1 2 3 একেলগে জয় অসম ভাৰত মাতা কি জয় থেংক ইউ